সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো, মই জুবিন গাৰ্গ, মই জুবিন গাৰ্গে কৈছো সোণাপুৰৰ পৰা। এবছৰ নহওঁতেই মোক পাহৰিলা নেকি আপোনালোকৰ সংগীত সূৰ্য, হিয়াৰ অল্পই কৈছো। মোৰ আত্মাৰ আজি কিছুদিন কতো শান্তি নাই, কি হৈছে জাতিটোৰ, কিয় হৈছে এই দুৰৱস্থা। মই জীয়াই থকা কালত উজনি অসমৰ দৰে ভয়াৱহ বানপানী দেখা নাছিলো কোনো কাহিনী। মানুহৰ দুখবোৰ দেখি মোৰ আত্মা চিৰাচিৰ হৈ পৰিছে। কোনোবাই বিচাৰ কৰিলে নে কিয় হ'ল এই ভয়াৱহ বানপানী, দুৰ্যোগ ভুগিলে সাধাৰণ জনতা, কত জীয়া যন্ত্ৰণা দুখৰ ছবি। শুনিলো প্ৰকৃতি ধ্বংসই বানপানী মূল কাহিনী। মই হাজাৰ বাৰ কৈছিলো প্ৰকৃতি বচাওক, গছ ৰুবক, প্ৰকৃতি জীয়াই থাকিলে মানুহ জীৱ জন্তু সকলো জীয়াই থাকিব। প্ৰকৃতিখন সকলোৰে বাবে, প্ৰকৃতিক ভাল পাবলৈ শিকক, প্ৰকৃতিক ৰক্ষা কৰক অসমৰ এখঙীয়া গড় পৃথিৱী বিখ্যাত কথাষাৰ মনত ৰাখক। এতিয়া বুজিলানে? সেইবাবে মই কৈছিলো পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, হৈছে ঘেণ্টাডাল। আকৌ কৈছো পৰিৱৰ্তন শব্দকৰ শুনিবলৈ ভাল, হৈছে ঘেণ্টাডাল। সাধাৰণ জনতাক পৰিৱৰ্তনৰ টুপি পিন্ধাই ৰজামন্ত্ৰী কোটিপতি হৈ যায়, এয়াই আজিৰ পৰিৱৰ্তনৰ ভাষা। দুৰ্যোগৰ সময়তো দেখিলো হিন্দু মিয়া মুছলমান কিমান ৰাজনীতি, সেইবাবেই মই কৈছিলো মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মানৱতাই মোৰ পৰিচয়। দুৰ্যোগৰ সময়ত জাতি ধৰ্মতকৈ মানৱতাৰ দিশেৰে হাতখন যদি আগবঢ়ায় মানুহৰ বাবে, পৃথিৱীখন স্বৰ্গ হৈ যাব হৰপুৱাৰ সুৰে সুৰ মিলাই। মই আকৌ কৈছো প্ৰকৃতি ধ্বংস কৰি কোনো জীয়াই থাকিব নোৱাৰে, প্ৰকৃতি বচাওক, জীৱন বচক, সেউজীয়া প্ৰকৃতি সেউজীয়া ৰাখক।
প্ৰকৃতি কম্ভৰে সাধাৰণ জনতা জীৱ জন্তুৰ বিপদ অনিবাৰ্য আজি এই কথাষাৰ মনত ৰাখ বানৰ পানী নামি গলেও দুখবোৰ নামি নাযায় প্ৰতিশ্ৰুতিবোৰ দিয়া মানুহে আকুকিয়াই বাহৰি যায় সাধাৰণ জনতা পৰিবৰ কৰি স্বপ্ন দেখুৱাই ৰজা মন্ত্ৰী কোটিপতি হয় জনতাই সপোন ধিয়াই সোণাপুৰৰ পৰা মই আকৌ তোমালোকক কৈছো মোক পাহৰিলেও মোৰ কোনো দুখ নাই কিন্তু পাহৰি নাযাবা মোৰ কথাবোৰ প্ৰকৃতি বচাও সাধাৰণ জনাই থাকক মানুহে মানুহক ভাল পাও জাতি ধৰ্মৰ উত্তকচি মানৱতাৰ গান গা উজনিৰ বুকু পুনৰ হাহক সেউজীয়া অসম সেউজীয়া ভাৰত সেউজীয়া হওক সকলো প্ৰকৃতি বংশৰে সাধাৰণ জনতাৰ জীউতু জন্তু বিপজুমিবাৰ বিধাতাৰ হৰিচদা প্ৰকৃতি বচাওক সকলো জীয়াই থাকি